নমস্কাৰ গুড মৰ্নিং এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি ৰাতিপুৱাতে মানুহজনে আনি দিলে ৰূপচন্দা মাছ আৰু ভাবিছোঁ তাকে কিবা ধুনীয়া এটা ৰেচিপি বনাওঁ আৰু মাছৰ ধুনীয়া ৰেচিপি বুলিলে মোৰ কেৱল মাছৰ টেঙা আঞ্জাখনলৈহে মনত পৰে আৰু এইফালে আমাৰ জিঞ্জু পুৰা ব্যস্ত খেলাত তাই নতুনকৈ শিকিছে ফুটবল খেলিবলৈ মানে বাপেকক দেখি থাকে যে বাপেকে কেতিয়াবা প্ৰেক্টিছলৈ যাওঁতে তাইকো নিয়ে আৰু সেইকাৰণে বাপেকক দেখি দেখি তাইও শিকিছে খেলিবলৈ আৰু বাই দ্য ৱে তাই অল ৰাউণ্ডাৰ অকল ফুটবলে নহয় মাজে মাজে ক্ৰিকেটো খেলি থাকে সকলোৰে ঘৰত হয়তো ডিফাৰেণ্ট ৱেজত মাছৰ টেঙাৰ আঞ্জা বনায় আৰু আজি এটা মই এক্সপেৰিমেণ্টেল মাছৰ টেঙাৰ আঞ্জা বনাম বুলি ভাবিছোঁ মানে মই নৰ্মেলি মাছৰ টেঙা বিভিন্ন ধৰণৰ খাই পাইছোঁ কিন্তু নিজে বনাই মেলি আজি যোনটো ৰেচিপি বনাম সেইটো খাই পোৱা নাই সেইকাৰণেহে এক্সপেৰিমেণ্টেল কৈছোঁ আপোনালোকে হয়তো সকলোৱে মই আজি যোনটো বনাম সেইটো খায়েই পাইছে আৰু এইফালে হ'ল মোৰ মৰমৰ মানুহজন তেওঁ মানুহতকৈ বেছি প্লাণ্টছ ভাল পায় সেইকাৰণে যেতিয়াই ঘৰলৈ আহে এই প্লাণ্টছকেইটা সদায় ঠিক ঠাক কৰি থাকে এইকেইটা ইনডোৰ প্লাণ্টছ হয় বাট উপায় নাই জিঞ্জুৰ কাৰণে আমি বাহিৰত থৈ দিছোঁ আৰু আজিৰ টেঙাৰ আঞ্জাখনৰ মেইন ইনগ্ৰিডিয়েণ্ট হ'ল তেতেলী টেঙা চাওকচোন মাছৰ তেল ইমানেই চিটিকি পৰিছে মানে গেছ ষ্টভটো একদম লেতেৰা হৈ গ'ল মোৰ মানে বিৰাট অশান্তি লাগে এনেকৈ লেতেৰা হৈ থাকিলে মোৰ কাম কৰিও মানে বিৰাট বেয়া পাওঁ এনেকৈ লেতেৰা হৈ থাকিলে আৰু এইটো মানে মোৰ বিৰাট বেয়া অভ্যাস মোৰ লাগিলে হাত পুৰি নাযাওক কিয় মই মানে লেতেৰা হৈ থাকিলে কিটচেনটোত কাম কৰি বেয়া পাওঁ সেইকাৰণে বহুতবাৰ মোৰ হাতো জ্বলি যায় তথাপিও চাফা কৰি লওঁ তাৰপিছতহে কাম কৰিবলৈ ষ্টাৰ্ট কৰোঁ আকৌ আৰু আজিৰ এই ৰেচিপিটোৰ কাৰণে মই কোনো বিশেষ ধৰণৰ একো ব্যৱহাৰ কৰা নাই অকল পিঁয়াজ আৰু বিলাহী ব্যৱহাৰ কৰিম বিলাহীখিনি অকণমান আৰু টেঙাৰ আঞ্জা অকণমান জ্বলা হ'লে মই খাই ভাল পাওঁ সেইকাৰণে সৰু সৰু দুটা ভোট জলকীয়া দি দিম আজিৰ আমাৰ এক্সপেৰিমেণ্টেল টেঙাৰ আঞ্জা হৈ গ'ল ৰেডি এতিয়া বাউল এটাত উলিয়াই লৈছোঁ বহুত বেছি টেষ্টি আছিল আজিৰ মাছৰ আঞ্জাকণ যদিও বা আপোনালোকে খাই পাইছে মই বনোৱা ষ্টাইলত এবাৰ বনাই খাই চাব বহুত বেছি ভাল পাব আৰু থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু যদি মোৰ ভিডিঅ'জবোৰ আপোনালোকে চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত বাই